দেওবৰীয়া ভাত সাজত আছিলে জিলমিল শাকৰ লগত মাছ। জিলমিল শাক আৰু সৰু আলু গুটিৰ ভাজিকণ যে কি খাবা আৰু নহয়নে? সেয়ে ভাজিলে মনত পেলাই মই বোলো আজি অকণমান মাছৰ লগতে বনাই খাওঁ। মাছ আছিলে বজাৰৰ পৰা অনা, এয়া বাহু মাছ। জিলমিল শাক এমুঠিহে পালে বোলে বজাৰত, তাকে বোলো ধুই মেলি কাটি লওঁ। আলু দুটাও ল'লোঁ, পিঁয়াজ ল'লোঁ আৰু দুটা কেঁচা জলকীয়া। বিলাহী দুটাও কাটি লৈছোঁ। মাছ এয়া জোখমতে মই নিমখ হালধি আৰু অকণমান মিঠাতেল দি মেৰিনেট কৰি ল'ম। মেৰিনেট কৰি প্ৰায় 15 মিনিটমান ৰাখি থ'ম, যাতে নিমখ হালধিবোৰ মাছৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়, তেতিয়াহে মাছ কেইপিচ খাবলৈ সোৱাদ ভৰা হ'ব নহয় জানো। এতিয়া কেৰাহী এখন পাতিলোঁ আৰু কেৰাহীত মিঠাতেল দিলোঁ। মিঠাতেল গৰম হোৱাৰ লগে লগে মাছ দুপিচ ফ্ৰাই কৰি ল'ম। শাকত দিয়া মাছ এনেও অকণমান ঢিলাকৈ ফ্ৰাই কৰিলেহে ভাল লাগে, টানকৈ ফ্ৰাই কৰিলে মাছৰ সেই সোৱাদটো পোৱা নাযায়। এতিয়া শাকমুঠি কাটি ল'ম। খুব কমকৈ দিছে, বজাৰত 20 টকা লৈছে তাকে এক মুঠি। আমি আগতে এইবিলাক ঘৰত এভেইলেবল পাইছিলোঁ, মাটিকাদুৰী শাক, জিলমিল শাক, মুঠতে কিমান খাবা। এতিয়া বজাৰৰ পৰা কিনি আনো, তাকো কেতিয়াবা ভাল আহে কেতিয়াবা বেয়া, তথাপিতো উপায় নাই, এনেকৈয়ে খাব লাগিব। ভাত বনাই থাকোঁতে পানী এগিলাচো খাই লৈছোঁ। স্কুলত থাকিলে পানী খাই থকা হয়, কিন্তু ঘৰত থাকিলে পানী খাবলৈকে পাহৰোঁ। মাছ দুপিচ ফ্ৰাই হৈ গৈছে আৰু সেইখিনি তেলতে গোটা জিৰা অকণমান দি দিলোঁ। গোটা জিৰা দিয়াৰ পাছতে তেজপাত এখিলাও দিছোঁ। তেজপাত নিদিলেও হয়, আমাৰ অসমীয়া খাদ্যবোৰ ইমান খাবলৈ ধুনীয়া যে মা মছলা ব্যৱহাৰ নকৰিলেও হৈ যায়। পিঁয়াজ দিলোঁ, পিঁয়াজ দিয়াৰ পাছত আলু দিলোঁ, কাটি লোৱা আলুখিনি দিলোঁ, নিমখ হালধি দিছোঁ জোখমতে। যিহেতু বজাৰত ওলাইছে নতুন আলু, সেইকাৰণে অকণমান সিজিবলৈ সময় লাগে আৰু তাকে ঢাকোন মাৰি বোলো অকণমান সিজাই লওঁ। আৰু সিজাৰ লগে লগে তাতে দি দিলোঁ বিলাহী দুটা। বিলাহীখিনিও গলিবলৈ মই অকণমান কম জুইত এনেকৈ লৰাই ঢাকোন মাৰি সিজাম। বিলাহীখিনি গলি যোৱাৰ পাছতহে মই শাকখিনি দিম। এইয়া ঢাকোন আঁতৰাই দেখিলোঁ যে বিলাহীখিনি গলিবলৈ লৈছে আৰু তেতিয়াই কাটি লোৱা শাকখিনিও দি দিছোঁ। আৰু শাক দিয়াৰ পাছত আৰু শাক জহিবলৈ বেছি দেৰি নালাগে, 5 মিনিটমান সিজোৱাৰ পাছতে ভাজি লোৱা মাছ কেইপিচ দি দিছোঁ। ভাজি লোৱা মাছ কেইপিচ দিয়াৰ পাছতে অকণমান পানী দিম। পানী জোখমতে দিম আৰু যাতে উতলি একেবাৰে জোখত ৰৈ গৈ। এইয়া পানীখিনি দি দিলোঁ আৰু পানী দিয়াৰ পাছত ঢাকোন মাৰি মই উতলালোঁ। ঢাকোন মাৰি দেখিলোঁ একেবাৰে জোখত হৈ গৈছে। এতিয়া দুটা কেঁচা জলকীয়া ফালি দিছোঁ, ধনিয়া দিলোঁ আৰু হৈ গ'ল। গৰম গৰম ভাতৰ লগত মুঠতে জিলমিল শাকৰ মাছৰ তৰকাৰী খোৱাহে কথা। এনেকৈ বাতি এটাত লৈ পৰিৱেশন কৰিছোঁ। পিঁয়াজ, আলু আৰু বিলাহীৰ পিটিকা অকণো আছিলে, লগতে নেমু 3 পিচ। নেমু যে অকণমান নিমখৰ লগত দি পেলাই এনেকৈ যে খাই ইমান ভাল লাগে নহয়নে? দুটা কেঁচা জলকীয়া লৈছোঁ। এইকেইটা জলকীয়াৰ পিছে জাল নাই। বাৰু যি নহওক, বজাৰত যি পাইছোঁ সেয়াকে লৈ আহিছোঁ, তাৰ বাহিৰেতো উপায় নাই। এইয়া দুপৰীয়াৰ ভাত সাজো আপোনালোকৰ আগতো পৰিৱেশন কৰিলোঁ। এইকণ তৰকাৰীয়ে ভাত গৰা খোৱাৰ পাছত আৰু বেলেগ তৰকাৰী সোৱাদ নল'লেও হ'ব। খাবলৈ যে বিৰাটেই ভাল হৈছিলে। বাৰু আজিলৈ আহোঁ, বাই বাই।